নমস্কাৰ মই এটা গান গাব ওলাইছোঁ কিবা যদি ফুল হয় মাফ কৰি দিব আৰু সৰু ছোৱালী বুলি ফুল ফুলিছে বসন্তত Hey dosto, welcome to my another vlog. আজি আছে মোৰ লগত জিয়াৰ লগত আজি অলপ ফুৰিবলৈ যাম। আজি আমি অকমান ফুৰিবলৈ যাম আৰু হাজোৰ বিশেষ সৰু সুৰা বস্তু কেইটামান আপোনালোকক আজি দেখাম যেনে ধৰক এতিয়া নামটো নকওঁ দিয়কচোন আপোনালোকে এক্সাইটিং হৈ থাকক কি দেখাওঁ আহক মোৰ লগত গাইজ প্ৰথমতে আপোনালোকক আমাৰ হাজোৰ খাৰগৈটোৱে দেখুৱাওঁ তেন্তে আহক আমাৰ লগত বলক এই খাৰগৈটোত মানুহবিলাকে আহি পূজা কৰে ধূপ ধূনা জ্বলাই আহক আজি আপোনালোকক মই ভিতৰত দেখাওঁ এই খাৰগৈটো যদি কাণত কিবা কয় মনৰ কামনা বোলে পূৰণ হয় আহক তেন্তে এবাৰ কৈ চাওঁ মই ক'লোঁ এতিয়া অপেক্ষা কৰিছোঁ কি ঠিক পূৰণ হ'ব পাৰে নাজানো সেইবিলাক আহক হাই গাইজ তো আজি আমি এতিয়া ভীমপন্থা খোৱা চৰা চাবলৈ যাইছোঁ আপোনালোকে বহুত এক্সাইটিং হৈ আছে হয়নে কিন্তু সাগৰটো চাবলৈ এক্সাইটিং হৈ আছিল তেনেকৈ ভীমপন্থা খোৱা চৰা চাবলৈও চাগে এক্সাইটিং হৈ আছে আমি চাওঁ দিয়কচোন পাৰ যদি একেলগে গণেশ মন্দিৰটোও দেখাম বলক এতিয়া আমাৰ লগত বলক গাইজ এতিয়া ভীমপন্থা চৰা আহি পালোঁ বলক ভিতৰলৈকে যাওঁ মই জানো আপোনালোকে বহুত এক্সাইটিং হৈ আছে গাইজ তেন্তে আহক মোৰ লগত গাইজ এইটোৱে হয় ভীমপন্থা খোৱা চৰাই ভাত খাইছিল আপোনালোকে ইয়াত আহিলে ফটো উঠিব পাৰিব বহুত কিবা কিবি কৰিব পাৰিব কিন্তু এটা কাম কৰিব নোৱাৰে সেইটো হ'ল ভাত খাব নোৱাৰে কাৰণ আপোনালোকৰ পেট চেট ফাটি পূৰা একদম গেলি দিব গাইজ হয় যিহেতু আপোনালোক ক'লে ইয়াৰে কথাটো ধৰ ওচৰৰ পাছৰৰ মানুহবিলাকে সঁচাকৈ বিশ্বাস কৰে যে ইয়াতে ভীমে আহি আগতে ভাত খাইছিল আৰু আপোনালোকে যদি আহে এইটো সঁচা কথা ময়ো জানো মোক মোৰ আইতাৰ কৈছিল যে ইয়াত আগতে ভীমে আহি পেলাই ভাত খাইছিল আপোনালোকে এতিয়া অলপমান সজাইছে বস্তুবিলাক ধৰ চেৰিবিলাক বনাইছে আৰু এনেকৈ ধৰ গেট ছেটবিলাক এনেকৈ বনাই দিছে এই হ'ল গণেশ মন্দিৰ এইটো ফালে সোঁফালে গণেশ মন্দিৰ আৰু এই বাওঁফালে কামেশ্বৰ মন্দিৰ আজি আমি নাযাওঁ বেলেগ এদিন আপোনালোকক কামেশ্বৰ মন্দিৰটো দেখাম আৰু হ'ল মোৰ পিছফালে গেটটো যে আছে এইটো হ'ল গণেশ মন্দিৰৰ গেট মেইন গেটটো আহক আমি যিমানখিনি পাৰোঁ আজি দেখাম খুব সুন্দৰ মানে বহুত সুন্দৰ আহক এইটো হ'ল গণেশ মন্দিৰ ইয়াতে আহি বহুত ভাল লাগে শান্তি জেগা হয় আৰু আপোনালোকে হাজোত আহিলে এইটোত নিশ্চয় সোমাই যাব বহুত ভাল লাগে আপোনালোকে আহিব বহুত সুন্দৰ পৰিৱেশটো আহক এইবিলাকত বহিব পাৰিব আপোনালোকে আহিলে ইয়াতে বহি ধুনীয়াকৈ চাব পাৰিব আৰু সেইটোক কয় এইটো ডাঙৰ শিলটোত গণেশৰ আকৃতি আছিল সেইবাবে কোনোবা এজন ৰজাই ইয়াত গণেশ মন্দিৰটো নিৰ্মাণ কৰি দিলে এতিয়া বহুত ডেভেলপ কৰিলে চব বস্তুবিলাক আৰু আপোনালোকে আহিলে নিশ্চয় সোমাই যাব ইয়াতে তাৰ পৰা আহি বাগিটাক লগ পালোঁ আৰু এতিয়া বাগিটাৰ লগত অকণমান ফুৰিব যাম আহক আমাৰ লগত হ'ল বা এটা লুকা আছিল এতিয়া লুকা নাই এই দুটা মোৰ লগৰে হয় এতিয়া আমি অকণমান ফুৰিব যাম ব'লা ফুৰিবলৈ যাওঁ এইটো আমাৰ বগীবা হয় বগীবা আহক অকণমান আগলৈ যাওঁ যোৱা ভিডিঅ'ত আপোনালোকক মই দলংখনলৈ দেখাইছিলোঁ আজি দলঙৰ পৰা বহুত আগত আহিছোঁ আহক আৰু আপোনালোকে ইয়াত ফুৰিব আহিব পাৰে বহুত ভাল লাগিব আপোনালোকে ইয়াত আহিলে আমাকো লগ কৰিব পাৰিব বাকো লগ কৰিব পাৰিব মোকো লগ কৰিব পাৰিব সেইবিলাক লগ কৰিব ইহঁতকো লগ কৰিব আহিলে মই এবাৰ আপোনালোকক কিবা এটা কথা ক'ম সেইবিলাক মানে বকি থাকে বহুত বকি থাকে আহক আগলৈ দেখাওক A few moments later. আমি সেই দলংখনৰ পৰা বহুত আগুৱাই আহিলোঁ এতিয়া আমি ফিৰোঁ নেকি এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ আন্ধাৰ হৈ আছে আৰু এই বাটোৰ ঘৰত আমি ৰাতি আজি খানা খাব পাৰোঁ যদি মায়ে পাৰ্মিশ্যন দিয়ে ময়ো আহি যাম কোনো কথা নাই আজি তাৰমানে ইহঁতৰ ঘৰত খানা হ'ব পাৰে আৰু দুটামান লগে ফোন কৰি আছোঁ ফোনটো ধৰা নাই হ'লে একেলগে খানা খাম আপোনালোকক দেখা পাওঁ যদি দেখুৱাম আৰু ভিডিঅ'টো একেলগে চাই থাকক মায়ে যদি পাৰ্মিশ্যন দিয়ে মই সঁচাকৈ আহিম ইহঁতে থাকিব মোৰ ব্লগত সেইটো চাই থাকিব আপোনালোকে ডিম্পিছ ব্লগ আৰু ইহঁতে গ'ল চাইকেল লৈ এইকেইটা বাই দোস্ত জীয়া এতিয়া বোলে এটা গান মাৰিব মাৰা জীয়া গান নমস্কাৰ মই এটা গান গাব ওলাইছোঁ কিবা যদি ফুল হয় মাফ কৰি দিব আৰু সৰু ছোৱালী বুলি ফুল ফুলিছে বসন্তত তুমি জাননী বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত
গুণগুণ কৈ ভোমোৰা জাকে জাকে হে উৰিছে ফুপাতে নাহৰ তগৰ ডাল ভৰি ভৰিছে অজানমনে তুমি মোৰ কামনা বাসনা তুমি মোৰ জীৱনৰ বৰষা তুমি মোৰ জীৱন নগৰী A few moments later. গাইজ এতিয়া আমি খানা খাবলৈ ৰেডি দুইটা আহি গ'ল মাতি নাপা এই দুটা বুঢ়া একদম লাগিছে কৈছিলো আমি খানা খাম বুলি তো মায়ে মোক পাৰ্মিশ্যন দি দিলে তো মই এতিয়া খানা খাবলৈ আহি গ'লো আহক মোৰ লগত এইখিনি মাছ বৰালি মাছ আৰু কি মাছ বুলি কয় ৰৌ মাছ নেকি কিবা মই নাজানো ইমান মাছ চিনি নাপাওঁ ব্ৰইলাৰৰ মাংস ভাইটি ধুই আছে ধুনীয়া কৰি এইখন আঞ্জা হাঁহৰ মাংস বনাইছোঁ হাঁহৰ মাংস নে ব্ৰইলাৰৰ মাংস এনে কৈছোঁ গাইজ চৰি ওলাইছোঁ ভাত খাই উঠিলোঁ খানাটো খাই ল'লোঁ খানা খোৱা ভিডিঅ'টো কৰিব নোৱাৰিলোঁ আপোনালোকে আমাক মাফ কৰি দিব ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ আকৌ লগ পাম